Hello everyone, good morning. Kumusidun ki khabar apnalokor asha koru sokolue bhal. Aji ratipuwa vlog to start kori dilu karon aji khub excited mane aji goi asu gaon ghor loi gaon mane ebar cement sapori loi joa nai janji loi goi asu jehetu mor deutar ghor cement sapori hoy aru mor mar gaon ghor khon hoise janji to aji janji loi goi asu aru logot goi ase eya ভন্টি দুজনী হাই হাই হেল্ল' এয়া ভন্টি দুজনী গৈ আছে বিহুত আহিছিলে আমাৰ ঘৰলৈ তো তাহাঁতৰ লগতে গৈ আছোঁগৈ গাঁও ঘৰলৈ আৰু গাঁও ঘৰলৈ গ'লে এনেও খুব বেলেগ এটা এক্সাইটমেণ্ট আহে হয়নে চ' তালৈ যাওঁ আৰু আপোনালোকে গাঁৱৰ ধুনীয়া ধুনীয়া ব্লগ চাব পাব চ' আপোনালোকে চাই থাকিব এতিয়া সোনকালে যাওঁ নহ'লে ট্ৰেইন নাপাব চ' এতিয়া ষ্টেচনলৈ যাওঁ Gitu kayaknya তো আমি গৈ পালপতি পাই গলো কিন্তু টমটম আজি এটাও পোৱা নাই টমটম পিছফালে টমটম এটা আহিছে যেন পাইছোঁ তো তাৰ পৰা উঠি যাওঁ আৰু তো আমি পাই গলো ষ্টেচন এতিয়া আপোনালোকক অকণমান দেখাই দিম বহুত ৰখিব লাগিব এতিয়া তো ফাইনেলি পাই গ'লোঁ গাঁৱত আৰু এতিয়া গৈ আছোঁ সৰু মামাৰ ঘৰত সেইটো হ'ল সৰু মামাৰ ঘৰ এইটো আপোনালোকে চাইছেনে চিধা চিধি এতিয়া সৰু মামাৰ ঘৰত গৈ আছোঁ আৰু এয়া হ'ল মাজু মামাৰ ঘৰ আৰু সিপিনি আলিৰ সিপিনি আছে ডাঙৰ মামাৰ ঘৰ আৰু ডাঙৰ মামাৰ নাতিনীৰ আজি অন্নপ্ৰসন্ন আছে দাদা ছোৱালীজনীৰ অন্নপ্ৰসন্ন আছে তো তালৈ যাম এতিয়া অলপ ৰেষ্ট কৰি ল'ম তাৰপিছত যাম আৰু আপোনালোকক দেখাম তো চাই থাকিব আপোনালোকে হেল্ল' এভৰিৱান চ' আমি আহি পাই ভাত পানী খালোঁ খাই বৈ এতিয়া অলপ ৰেষ্ট কৰি ল'ম তাৰপিছত মামাৰ ঘৰত যাম মানে যিহেতু মই সৰু মামাৰ ঘৰত আছোঁ ডাঙৰ মামাৰ ঘৰত যাম যিহেতু অন্নপ্ৰসন্ন হৈ আছে আইতা মই আৰু ভণ্টি যাওঁ আৰু বাকী সৰু মামাহঁতে চব তাতে আছে তো আমিও যাম তাৰপিছত আপোনালোককো দেখাওঁ যোৱাৰ আগতে আপোনালোকক মামাৰ বাৰীখন অলপ দেখাই দিওঁ কাকহঁতৰ বাৰীখন খুব এটা ধুনীয়া আৰু ডাঙৰ বাৰী তামোলৰ বাগান তাৰপিছত কি আছে আপোনালোকক দেখাওঁ বেছি নকওঁ আপোনালোকক দেখাওঁ আপোনালোকে চাই থাকিব তো এয়া চাইছেনে বাৰীখন গোটেইখিনিতে তামোল গোটেইখিনিত চব তামোল বাগান হয় এয়া তামোল গছ এয়া চাইছেনে আপোনালোকক মই বেক কেমেৰা দি ভালকৈ দেখাই আছোঁ এয়া হৈছে তামোলে আৰু ঘূৰি বাৰীও হয় এয়া চব তামোলৰ বাগান এয়া চা খুব ধুনীয়া আৰু এয়া হৈছে কুমচুম মানে এয়া ভঁৰাল হয় ধানৰ ভঁৰাল এয়া ধানৰ ভঁৰাল তো এয়া হয় আমাৰ ট্ৰেডিশ্যনেল ঢেঁকী ঢেঁকী আৰু আপোনালোকক দেখাওঁ কি আছে ইয়াতো তামোল গছেই আছে তামোল গছ তো এয়া হৈছে ৰবৰ গছ এইটোৰ পৰা কাটে ন হওক তাক দেই ইয়াৰ পৰা কাটি পিনি ইয়াৰ আঠাবোৰ উলিয়াই লয় ইয়াৰ আঠাবিলাক ইয়াত এনেকৈ থৈ দিয়ে ইয়াত
এইটো ষ্টেণ্ড হয়, ষ্টেণ্ডৰ পৰা ওলাই লয়। আৰু আপোনালোকক মই এটা বস্তু দেখাওঁ দেই, খুব এটা ধুনীয়া এটা ঠাই। এতিয়া বাৰু সিমানটো ধুনীয়া নহয় আৰু, কাৰণ যেতিয়া মই সৰুতে আহিছিলোঁ মানে খুব এক্সাইটেড হৈছিলোঁ। সৰুতে মানে একদম নদী ধুনীয়াকৈ পানীবোৰ মানে পাহাৰৰ পৰা বৈ অহা পানী, তাত আমি খুব ঘা ধুইছিলোঁ সৰু থাকোঁতে। মানে যেতিয়া গাঁৱলৈ আহোঁ তেতিয়া, এতিয়া তেনেকৈ নহয় বাৰু। আৰু এয়া চাইছেনে, ইয়াৰ কথাই কৈছিল, এতিয়া একো নাই বাৰু, এতিয়া ইয়াৰ হালত এনেকুৱা হৈ গ'ল। কিন্তু এই ঠাইকণ এটা সময়ত খুব ধুনীয়া ঠাই আছিলে, ইমানটো জংঘল নাছিলে, আৰু ইয়াত পানী বৈ আছিলে পাহাৰৰ পৰা, একদম ধুনীয়া পানী বৈ আহিছিলে। তাত ইয়াতে নামি পিনি, বহুত দ হয় ইয়াত, তো ইয়াতে নামি পিনি ঘা ধুইছিলোঁ আগত, কাপোৰ ঘা ধুই ইয়াতে। খুব ধুনীয়া এটা ঠাই আছিলে, এতিয়া পূৰা জংঘল হৈ গ'ল। আৰু এয়া চাইছেনে কিমান দ হয়। এতিয়া পানী নাই আৰু। এয়া হৈছে নেমু গছ, আৰু এয়া হৈছে ৰবাব টেঙা মানে চকলা। আমি চকলা ক'ত গ'ল নেমু? আৰু সেইডোখৰ আছে গোল নেমু। সেয়াই। Aduh, ngol kaku. Muriam dadu. Harap ka burmo. Eo bhonti re, bhonti sa banai ase. Gakhir sa.